हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल आपनालोকক मोर चैनल आको एक बार स्वागतम जनाइছো। আজি मैं आपनालोকক मोर भिडिओटिर जरियते समग्र भारतत बसबास करा आदिवासी सकলৰ जनप्रिय उत्सव जितु करम उत्सव बुली आमी जानिब पारो। करम उत्सवर विषये किछु कथा कम लगते करम उत्सव केनेকৈ उद्यापन करा হয় সেই বিষয়ে আমি কিছু কথা কম। লগতে আপোনালোকে এই ভিডিওটিৰ লগতে জড়িত হৈ থাকক। মই বৰ্তমান যিটো স্থানত উপস্থিত হৈ আছোঁ এইটো হৈছে আমাৰ গোৱালপাৰা জিলাৰ মইজঙা গাঁও বুলি জনা যায়। ইয়াতে এটা টি ষ্টেটো আছে, চাহ বাগিচাও আছে। গোৱালপাৰা জিলাৰ মইজঙা চাহ বাগিচাও আছে ইয়াতে। তেনেহ'লে আমি আজি গোৱালপাৰা জিলাৰ মইজঙাত करम पूजार जी उत्सव पता ताते आमी आज उपस्थित হৈ मैं आपलोक आज मोर भिडिओटिर जरियते किछु देखाबले चेष्टा करिम। माने जी आदिवासी सकले अति मरमरे मनरे माने जी करम पूजा उत्सव पाते यार विषय आमी किछु कथा कम। लगते अलप करम पूजा आदिवासी जी करम पूजा पता है अलप आपनि चाबले पाइसे সেইটো চাওক, এইটো পোহৰ শিপনি হৈ আছে কিন্তু মই অলপ ফা কৰাইছোঁ কিয়নো তাতে যিটো বক্সৰ সাউণ্ড তাতে মই যিটো কম এইটো কথা মানে শুনা নাপায়। মই নষ্ট নকৰি এতিয়া আপোনালোকক অলপ করম পূজা দেখুৱাবলৈ চেষ্টা কৰিম। তেনেহ'লে আপোনালোকে মোৰ লগত বলক। মই এতিয়া করম পূজাত যাবলৈ উপস্থিত হৈছোঁ। हेलो गाइस, आपलोके चाबले पाइसे इखन होइसे करम पूजार मेन स्थान जत करम गछ इयात करम गछ करम गछर ठानी जी करमर ठानी काटी आनी इते गारा होइसे। इयाते आपलोक चाबले पाइसे पूजारीओ बहि आछे साइडते। हेलो गाइस, এতিয়া আপোনালোকে দেখিবলৈ পাইছে মই করমৰ যিটো মেন যিটো জায়গা ঠাই আছে মেন য'ত পূজা কৰা হয় করম তাতে মই আহিছোঁ। এইখন আমাৰ করমৰ পূজাৰী য'ত প্ৰতি বছৰে পূজা কৰা হয়। তেওঁলোকৰ মই কিছু কথা ক'বলৈ চেষ্টা কৰিম যে করম কেনেকৈ উৎসৱ কৰা হয়, কি মাহত কৰা হয় ইয়াৰ বিষয়ে মই কিছু কথা কম সুধিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই পুৰা কম যে করমত কি প্ৰয়োজন হয় বা কি মাহত কৰা হয়। আপোনালোকে আমাৰ করমটো ভাদৰ মাহৰ একাদশী হয়। আর আমার মানে করমত লাগে আমার নারিকল লাগে, গাখীৰ লাগে, ফল মূল বিলাক লাগে, ফুল লাগে। এনেকৈ আমি মানে খেতি বাতিৰ হৈ আমি মানে করম পূজাটো আমি মানে কৰোঁ আৰু খেতি বাতি কৰা হয় নেকি? মানে খেতি বাতিৰ হৈ আমি মানে কৰা হয় আৰু আমাৰ যিখিনি আমি মানে জানো সেইখিনি আমি ফল মূল হৈ আমি করম রাজাক আমি দিছোঁ। আৰু আমাৰ যিটো আমাৰ এই আপোনালোকে করমৰ প্ৰতি বছৰ পালন কৰে হয়। এইটো যে আপুনি দেখিবলৈ পাইছে এইটো যে মানুহ এইটো আপোনালোকৰ ক'ৰ পৰা আনি লোৱা হয়? এইটো আমাৰ মানে করম গছ আছে আমাৰ আমাৰ তাৰ পৰা আমি মানে 5টা বাজে মানে ৰাতিত একাদশীৰ আগত একদিন আগত আমি যাই মানে তাতে মানে 3টা সূতা বান্ধি তাৰপিছত মানে চাতি বন্তি আমি দিওঁ। ছাতি বন্তি দিয়াৰ পিছদিনা একাদশী হয়। সেই একাদশী মানে দিনা আমি 12টাৰ পিছত আমি মানে 3টা মানে ডাল আমি কাটি আনি মানে আমাৰ বান্দৰ চান্দৰ আমাৰ যিখিনি আমাৰ মানে কি আছে আমাৰ মানে যিখিনি আমাৰ মানে আদিবাসীৰ যিখিনি মানে পৰম্পৰা আছে সেই পৰম্পৰাখিনি আমি কৰি লৈ আছোঁ। প্ৰতি বছৰে পালন কৰি আহিছোঁ মানে পৰম্পৰা মানে লৈ আহিছোঁ। আপোনালোকে ইয়াকে মানে দেৱতা মানি লৈছে আৰু বিশ্বাস কৰে আৰু আমি বিশ্বাস কৰোঁ। ঠিক
ঠিক আছে ধন্যবাদ আপোনাৰ ইয়াৰ বিষয়ে ক'বলৈ আপোনালোকে দেখাই পাইছে শুনাই পাইছে আমাৰ যিটো পূজাৰী আছে তেওঁ কৈছে কৰমত যিটো পাইছে অলপ চলপ আপুনি কৈ দিছে এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক মই আপোনালোকক আৰু পিছত দেখাম ঠিক আছে ধন্যবাদ থাকিল ধন্যবাদ হয় আপোনালোকে